হেল্ল' গাইজ, আজি লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ'। গোলনেমু আৰু ভোট জলকীয়াৰ সৈতে সৰু মাছ পাতত দিয়া। এইফালে মই কলপাত এখন লেৰেলাই লৈছোঁ। মাছ এনেকৈ কলপাতত ৰাখি থৈ মই তাত নিমখ অলপ দি লৈছোঁ আৰু ঘৰতে বনাই থোৱা ভোট জলকীয়া। এইখিনি দেখিছেনে, মই ঘৰতে বনাই ৰাখিছিলোঁ। আৰু এইফালে অলপ দি ল'ম মিঠাতেল। তাৰপাছত এনেকৈ মই কলপাতখন লৰিয়াই বান্ধি ল'ম। ভালদৰে বান্ধিম যাতে খুলি নাযায়, গাঁঠিটো বৰ বেছি ভাল নহয়। এয়া মই এনেদৰে বান্ধি ল'লোঁ। তাৰপাছত এইফালে টাৱা এখন গৰম কৰি তাতে মই ৰাখি দিছোঁ। কম হিটত দিম যাতে জ্বলি নাযায়। প্ৰায় 20-25 মিনিটমান লাগিব। এনেকৈ ঢাকনিৰে ঢাকন দি দিম। তাৰপাছত এয়া এলুটি সিজিলে, এতিয়া লুটিয়াই দিছোঁ এলুটি সিজিবলৈ। এয়া হৈছে আৰু এতিয়া ইয়াক মই ঠাণ্ডা হ'বলৈ ৰাখি থৈ দিম। এতিয়া এনেদৰে গাঁঠিবিলাক খুলি ল'ম, চাওঁ মাছ সিজিলে নে নাই সিজা, কেনেকুৱানো হৈছে চাওঁচোন কেনেকুৱা হৈছে। পাতত দিয়া মাছ, জুই নাই যিহেতু গেছতে কৰিছোঁ। এয়া মোৰ মাছ সিজিলেই প্ৰায়। এইফালে গোলনেমু কাটি থৈছোঁ। তাৰপাছত এই মাছখিনিৰ ওপৰত মই এতিয়া গোলনেমুৰ ৰস দি ল'ম। তাৰপাছত ইয়াক পিটিকিবলৈ সুবিধা হোৱাকৈ বাতিত মই উলিয়াই লৈছোঁ এনেদৰে। এতিয়া এডাল খুন্দুৰা মাৰিৰে মই গোটেইখিনি এনেদৰে ভালদৰে পিটিকি লৈছোঁ। এয়া ৰেডি হৈয়ে গ'ল মাছ পাতত দিয়া। ভাল লাগিলে বনাই খাই চাব। আজিলৈ ইমানেই, অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ।